মই কথাটো এনেকুৱা যে গোটেই যিটো যোৱা বছৰৰ অৰ্থাৎ 2020-ৰ যিখন 27 জানুৱাৰীত দিল্লীত চুক্তি হ'ল মানে অসম চৰকাৰৰ মধ্যস্থতা আৰু BTCৰ প্ৰশাসনৰ মধ্যস্থতা আৰু সেই চুক্তিখনৰ হোৱাৰ আগত এটা চৰকাৰৰ ফালৰ পৰা মোক নিৰ্দেশ দিছিল যে আপুনি ৰঞ্জন দৈমাৰীৰ বেল ফাইল কৰিব লাগে। আমাৰ 27 তাৰিখে চুক্তি হ'ব, 26 জানুৱাৰীত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ডিক্লেয়াৰ দিব যে বড়োসকলে এখন পিছ চুক্তি হ'ব আৰু কোনো ধৰণৰ এনেকুৱা ধৰণৰ সমস্যা নাথাকিব, উগ্ৰপন্থীয়ে কওক সন্ত্ৰাসবাদীয়ে কওক। তে এইমতে ৰঞ্জন দৈমাৰীক 25 তাৰিখে 25 জানুৱাৰীৰ দিনা জেলৰ পৰা অৰ্থাৎ 24 তাৰিখে অৰ্ডাৰ হ'ল, 25 তাৰিখে ৰঞ্জন দৈমাৰীক ফ্লাইটৰ সন্ধিয়াৰ ফ্লাইটত দিল্লীলৈকে লৈ যোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত দিল্লীত চুক্তিখন হৈছিল। সেই একে জানুৱাৰী মাহৰ 30 তাৰিখে যদি মোৰ ডেটটো ভুল হ'বও পাৰে কোকৰাঝাৰত এখন বিশাল জনসমাৱেশ হৈছিল। তাত এই চুক্তিকাৰীসকলক ৰাইজে সম্বৰ্ধনা জনাইছিল। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীও আহিছিল, অসমৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল, BTC প্ৰশাসনৰ আছিল, এপছৰ ফালৰ পৰা আজিৰ যিজন আমাৰ BTCৰ চিফ তেওঁ আছিল। আৰু এইটো বুজা যায় যে ৰঞ্জন দৈমাৰীৰ কাৰণে অসমত বড়ো সমস্যাৰ যিটো সমস্যা বুলি ভবা হৈছিল সেইটোৰ এটা শান্তি প্ৰক্ৰিয়াত আহি এটা সমাধানৰ হোৱা বুলি আমি আশা কৰিছিলোঁ বা আশা কৰিছোঁ। কিন্তু আজিৰ প্ৰেক্ষাপটত আমি এইটো যদি চাওঁ যে এই শান্তিটো যদিও কাগজে পত্ৰই হৈছে আচলতে তাৰ ৰূপায়ণটো হোৱা নাই আৰু ৰূপায়ণটো নোহোৱা কাৰণে গতিকে আমি শান্তি প্ৰক্ৰিয়াৰ পৰিসমাপ্তি হোৱা বুলি আমি ভাবিব নোৱাৰোঁ। এতিয়া কথাটো হৈছে যে ৰঞ্জন দৈমাৰী গুৱাহাটীৰ যিটো চেল ব্ৰহ্মবাছ গুৱাহাটী কোকৰাঝাৰ বঙাইগাঁও বৰপেটা ৰোড এই বঙাইগাঁৱত তেওঁ অভিযুক্ত, সেই হিচাপে বিচাৰ প্ৰক্ৰিয়াত তেওঁক দোষী সাব্যস্ত পায়। মহামান্য আদালতে তেওঁক কাৰাবাস খাটিবৰ কাৰণে যাৱজ্জীৱন কাৰাবাস খাটিবৰ কাৰণে নিৰ্দেশ দিছে। আৰু এতিয়া যদি আমি চাওঁ ৰঞ্জন দৈমাৰীয়ে যিবোৰ অপৰাধ কৰিছিল সেই অপৰাধবোৰ ব্যক্তিগত শত্ৰুতা বা তেনেকুৱা ধৰণৰ নহয় আৰু এটা এই জাতি হত্যাৰ কাৰণে কৰা তেওঁৰ সংগ্ৰাম আৰু সেই জাতি হত্যাৰ কাৰণে কৰা সংগ্ৰামত কিছু আইনৰ পৰিপন্থীটো হৈয়ে বা আইন ভায়োলেশ্যন হৈছে বা আইন উলংঘা কৰিছে। গতিকে আমি সেইটো দৃষ্টিকোণৰ পৰা নাচাই আজি যিটো BTCত বা অসমৰ জনজাতীয় এলেকাবিলাকত বিশেষকৈ বড়ো অধ্যুষিত অঞ্চলত আজি যিটো পৰিৱেশ হৈছে যে ৰঞ্জন দৈমাৰী ৰাইজে বিচাৰে তেওঁৰ নেতৃত্বত শান্তি চুক্তি হৈছে আৰু শান্তি চুক্তি কৰা মানুহজনে আজিও কাৰাবাসত বন্দী হৈ আছে বা কাৰাবাস খাটি আছে। গতিকে সেইকাৰণে ৰাইজৰ দাবীটো নিতান্তই গ্ৰহণযোগ্য বা তেওঁলোকৰ দাবীটোত যুক্তিযুক্ততা আছে। আৰু ৰিচেণ্টলি যিজন আমাৰ বিনোদ মুছাহাৰী বাথা তেওঁ NDFBৰ পৰৱৰ্তী সময়ত জংঘলত গুচি গৈছিল, নামটো NDFBয়ে হৈ যোৱা নেশ্যনেল কৰি লৈছিল, গতিকে NBLF আৰু তেওঁ এতিয়া মূলসুঁতিলৈ আহিছে আৰু তেওঁ এইটো ক্লেইম কৰিছে যে আমি মূলসুঁতিত মই যোৱাৰ কাৰণটো আছিল যে ৰঞ্জন দৈমাৰীক কেতিয়াও ক্ষমা কৰা নহ'ল আৰু গতিকে তেওঁ এতিয়া আহিছে তেওঁ কৈছে যে ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈকে আহিব লাগে। এতিয়া মই আইনৰ কথাটো ক'ব লাগিলে এনেকুৱা যে মানুহজন এটা কেছত দোষী সাব্যস্ত ব্যক্তি, গতিকে অন্য ধৰণৰকৈ এমনেষ্টিটো দিয়াটো অলপ অসুবিধা। কিন্তু ভাৰত চৰকাৰে বা অসম চৰকাৰে এইটো কৰিব পাৰে যে ৰঞ্জন দৈমাৰী গুৱাহাটী উচ্চ ন্যায়ালয়ত যিটো বেল মানে তেওঁৰ যিটো এপিল পেণ্ডিং আছে তাত আমি বেল পিটিশ্যন ফাইল কৰিব পাৰোঁ আৰু যদি বেল পিটিশ্যনত যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা যদি কোনো ধৰণৰ অবজেকশ্যন নকৰে তেতিয়াহ'লে তেওঁ বেলটো কোৰ্টে নিশ্চয় দান কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু তেওঁ বেলটো গ্ৰাণ্ট লৈ তেওঁ মুকলি আকাশৰ তললৈকে আহিব পাৰিব। গতিকে যিহেতু এইটো পলিটিকেল ইছ্যু আৰু গভৰ্ণমেণ্টেও এই সম্পৰ্কে সুকীয়াকৈ ডিচিশ্যন লৈ পেলাই বাকী পাৰ্টটো এনে দেখাত নোৱাৰে, কিন্তু গভৰ্ণমেণ্টে যদি ডিচিশ্যন লয় যে ৰঞ্জন দৈমাৰীৰ
মুকলি আকাশৰ তলত আহিল বা তেওঁক এৰি দিলে আজি যিটো BTCৰ শান্তিৰ যিটো স্থিতাৱস্থা সেইটো কণ্টিনিউ হ'ব বুলি যদি আশা কৰা যায় বা হ'ব বুলি আমি ভাবোঁ তেতিয়া ৰঞ্জন দৈমাৰী জেলৰ পৰা মুক্তি পোৱাটো সকলোৰে কাম্য আৰু এই ক্ষেত্ৰত চৰকাৰে তেওঁক ৰেহাই দিয়াৰ কাৰণে বিহিত ব্যৱস্থা ল'ব পাৰে কিন্তু ৰঞ্জন দৈমাৰীক ৰেহাই নিদিয়ালৈকে বা তেওঁক জামিন নোপোৱালৈকে কিন্তু আইনৰ উলংঘা কৰি তেওঁক মুকলি আকাশৰ তললৈ অহাটো সম্ভৱপৰ নহয় বৰ্তমান সেই পাৰ্টটো ক'ব গ'লে আপুনি যিটো কথা কৈছে এতিয়া হৈ গ'ল এইটো ক'লৈ দিগদাৰ ইন জেনেৰেলি গভৰ্ণমেণ্টৰ সদিচ্ছা আছিল ৰঞ্জন দৈমাৰীক মুকলি কৰিব বুলি ভাবিছিলোঁ আৰু সদিচ্ছা থকা বুলি ভাবিছিলোঁ কিন্তু এজন ধৰক যদি কোৱা হয় যে ৰঞ্জন দৈমাৰী যিখন চুক্তি কৰিছে বা য'ত স্বাক্ষৰ কৰিছিল আৰু সেই হিচাপে মানুহ এজনক এজন কাৰাবাস খটা মানুহক মানে কিছু সময়ৰ কাৰণে বেলত আহি চুক্তি কৰি আকৌ কাৰাবাসলৈ যোৱাটো আচলতে আইনৰ বিৰুদ্ধে হৈ যদিও কিন্তু এটা সামাজিক যিটো ন্যায় আৰু তেওঁৰ কাৰণে যদি শান্তি আহিব পাৰে এখন ৰাজ্যত বা তেওঁৰ কাৰণে যদি এটা এৰিয়াত মানুহে উগ্ৰপন্থা বাদ দি বা পৰিহাৰ কৰি যদি সমাজ জীৱনত মানে নৰ্মেল জীৱন যাপন কৰিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিব পাৰে গতিকে চৰকাৰৰ সদিচ্ছা থাকিব লাগে যে ৰঞ্জন দৈমাৰীকো বাকী যিখিনি তেওঁৰ কাৰাবাস খাটিবলগীয়া সময় আছে সেইখিনি চৰকাৰে ইচ্ছা কৰিলে মাফ দিব পাৰে এইটো এনেই ধৰক জেলত যিবোৰ আসামী থাকে সেইবোৰ চৰকাৰৰ যিটো মানে প্ৰিজন ডিপাৰ্টমেণ্ট বা ইনস্পেক্টৰ অফ প্ৰিজন থাকে এজন চৰকাৰৰ অফিচাৰ বিষয়া তেওঁৰ নিৰ্দেশতে জেলবোৰ পৰিচালনা হয় আৰু তেওঁক জেলৰ মানুহ জেলতেই ৰাখিছে কিন্তু কথাটো হৈছে তেওঁলোকে এটা কাম কৰিছে চৰকাৰে তেওঁৰ কাৰণে এখন স্পেচিয়েল জেল বনাইছে মানে মেকশ্বিফ্ট স্পেচিয়েল জেল অৰ্থাৎ টেম্পৰাৰীকৈ বনোৱা এখন জেল আৰু তেওঁক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওঁ আছিল যোৱা 22 তাৰিখে তেওঁক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এখন বেলেগ মানে কেন্দ্ৰীয় কাৰাগাৰৰে এটা পাৰ্ট গোটেই তেওঁ জেলতে আছে মানে জেলৰ বাহিৰত থকা নাই বা তেওঁক বেলেগত বন্দী কৰি ৰখা নাই তেওঁক চোৱা চিতাবোৰ জেলৰ তাত এজন এছিষ্টেণ্ট জেলাৰ আছে বাকী জেলৰ যিখিনি থাকিব লাগে জেলৰ পৰাই খানা দিয়ে জেলৰ পৰাই গোটেই নিয়ন্ত্ৰণ হয় সেইটো ক্ষেত্ৰলৈকে ঠিকে আছে আৰু যদি মই এজ এ লয়াৰ বা এজন BTCৰ নাগৰিক হিচাপে বড়োলেণ্ডৰ নাগৰিক হিচাপে ক'ব বিচাৰোঁ যদি গভৰ্ণমেণ্টৰ কোনো ধৰণৰ সদিচ্ছা বা দেখুৱাইছে যদি কোনো ভাল ভাৱত এটা শান্তি প্ৰক্ৰিয়াত বাধাক এটা যিটো শান্তি প্ৰক্ৰিয়া বিচাৰিছে তাক সন্মান জনাই যদি গভৰ্ণমেণ্টে কিবা পদক্ষেপ ল'ব খুজিছে তেতিয়া আমি ৱেলকাম কৰোঁ কিন্তু ৰঞ্জন দৈমাৰী আজি য'ত আছে সেইটো কিন্তু তেওঁ জেলতকৈ বেছি মানে চেলত থকা নিচিনা বেছি কষ্টসাধ্য হৈছে কিন্তু তথাপিও আমি ভাবোঁ কিবা ভাল হোৱাৰ স্বাৰ্থত যদি আনিছে বা ৰঞ্জন দৈমাৰীও সেইখিনি মানে তেওঁ ছেক্ৰিফাইচ কৰিবলৈ তেওঁৰ ফালৰ পৰা সেইখিনি সহ্য কৰিবলৈ তেওঁ সাজু আছে মানে যেহেতু তেওঁ এজন মানে জেলত থকা ব্যক্তি তেওঁ দোষী সাব্যস্ত হোৱা ব্যক্তি ইন জেনেৰেলি ঘৰৰ মানুহক জনাব লাগে বুলি কথা নাই কিন্তু দৈমাৰীক জনাবলৈ দিব লাগিছিল সেইটো আল্টিমেটলি নজনাৰ নিচিনা হৈছে যেহেতু তেওঁ আছে তেওঁক যদি ইনফৰমেশ্যন দিয়া হ'লহেঁতেন যে তেওঁক ক'ত লৈ গৈছে বা তেওঁ কিবা যদি জনাব খোজে জনাব পাৰে গতিকে জেলৰ পৰা জনাব লাগে বুলি কথা নাই কিন্তু ৰঞ্জন দৈমাৰীক তেওঁ কাৰোবাক এই সম্পৰ্কে জনাবৰ কাৰণে তেওঁক যিখিনি স্বাধীনতা সেইখিনি দিব লাগিছে নহয় এতিয়ালৈকে ওলোৱা নাই যিটো চুক্তিত যিটো 27 জানুৱাৰী যিখন চুক্তি তাত এটা দফা আছে যিবিলাক হাইনেষ্ট ক্ৰাইম নহয় সেইবোৰ উঠাই লোৱা হ'ব পৰ্যায়ক্ৰমে আৰু ৰঞ্জন দৈমাৰীৰ বাকী কেছবোৰ এইটোৰ বাহিৰে টোটেল 12টা কেছ আছে 12টা কেছৰ 3টা কেছত তেওঁ খালাচ পাইছে তাদাকাৰৰ গতিকে 9টা কেছ আছে এই 9টা কেছত গোটেইটোৰ জামিনত আছে আৰু এইবোৰ যি 9টা কেছ আছে সেইকেইটা কেছত ৰঞ্জন দৈমাৰীৰ মই এজ এ লয়াৰ কোৱা নাই তেওঁৰ আমি ডকুমেণ্ট আপোনালোকে চালেও গম পাব এই সম্পৰ্কে ৰঞ্জন দৈমাৰীক সন্দেহত অৰ্থাৎ
বিং এ লিডাৰ অফ দ্য NDFB ছাছপেক্ট কৰি পেলাই তেওঁক মানে এই কেছবিলাকত তেওঁৰ মানে আসামী হিচাপে সজোৱা হৈছে। গতিকে মই ভাবোঁ এই বাকী কেছবোৰ ৰঞ্জন দৈমাৰীৰ চৰকাৰে যদি এই উঠোৱাৰ কথাটো কৈছে এইবোৰ গোটেইবোৰ উইথড্ৰ হৈ যাব আৰু এই কেছটো যদি চৰকাৰে বেলত আহিবলৈ যদি সুবিধা দিয়ে নতুবা চৰকাৰে যদি গোটেই ৰিমেইনিং পাৰ্টটোক সমাধান কৰে তেওঁক স্পেচিয়েল ডিচিশ্যন লৈ পেলাই এছেম্বলি স্পেচিয়েল ডিচিশ্যন লৈ বা স্পেচিয়েল হেৰি কৰি নৰ্মেলি 14 বছৰ কাৰাবাস নকটালৈকে সমাধান কৰিব নোৱাৰে আইনত, সুপ্ৰিম কোৰ্টেও কৈছে, আইনতো কৈছে। কিন্তু তথাপি স্পেচিয়েল যদি চৰকাৰে ডিচিশ্যন লয়, কেবিনেটত ডিচিশ্যন লয়, যদি এইটো এছেম্বলিত এপ্ৰুভ প্ৰায় লয় তেতিয়াহ'লে তেওঁ ওলাই নাহিব বা নহাৰ কোনো মানে অহাৰ সম্ভাৱনাটোৱে বেছি।